নমস্কাৰ, মই এষ্ট্ৰগাইড অভিজিত তালুকদাৰ। এখন চাৰ্ট চাইছিলোঁ কেইদিনমান আগতে, যিখন চাৰ্টত মানুহজনৰ ডিভ'ৰ্চ অলৰেডি হৈ গৈছিলে, কিন্তু তেওঁৰ আধাতকৈও বেছি সম্পত্তি ঘৈণীয়েকে লৈ গৈছিলে, মানে ঘৈণীয়েকে কেছত জিকি লৈ গৈছিলে। কিন্তু তেওঁৰ শনি গ্ৰহটো বহি আছিল 6ষ্ঠ স্থানত। আল্টিমেটলি সেই মানুহজনে জিকিব লাগিছিল মানে কেছটোত, কিন্তু নিজিকিলে কিয়? কাৰণ নিজিকিলে এই কাৰণে, শনি যিটো নক্ষত্ৰত বহি আছিল সেইটো হ'ল ভেনাছৰ নক্ষত্ৰত বহি আছিল, আৰু ভেনাছ হ'ল আমাৰ ৱাইফৰ কাৰক। সেইকাৰণে তেওঁ ৱাইফৰ লগত যেতিয়া কেছত খেলিছিল, সেইকাৰণে ৱাইফে তেওঁৰ সেইটোত জিকি গ'ল, আৰু এইকাৰণে তেওঁৰ সম্পত্তিবোৰ তেওঁ মানে নিজৰ হাতৰে লৈ গ'ল। আৰু তেওঁ মোৰ ওচৰত উপায় বিচাৰিছিল, কিন্তু উপায় এতিয়াতো নাই, কাৰণ অলৰেডি বস্তুখিনি লৈ গৈছে। এতিয়া উপায় এটাই আছে, তেওঁ নিজে উপাৰ্জন কৰিব লাগিব আৰু সম্পত্তি গোটাব লাগিব। এনেকুৱা কিছুমান ইণ্টাৰেষ্টিং যোগ থাকে, যিটো আগতে জানিলে প্ৰিকশ্যন ল'ব পাৰি, মানে ডিভ'ৰ্চ নহ'লহেঁতেন, তেওঁৰ সম্পত্তি নিজৰ হাতত থাকিলেহেঁতেন। কাৰণ চাৰ্টখনত যোগে এনেকুৱা হৈ আছে, যদি ডিভ'ৰ্চ হৈ যায় সম্পত্তিবোৰ কিন্তু ঘৈণীয়েকে লৈ যাব। চ' এষ্ট্ৰলজিত এনেকুৱা ধৰণৰ সম্ভাৱনা বহুত থাকে, আৰু আপোনালোকে জানিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। ধন্যবাদ।